গাইছ মানে কি হ'ল জানেনে কামপুৰলৈ যাবলৈ ওলাই কৈ আহি পেলাই দেখো যে স্কুটিখনৰ আগচকাটো পাম্প নাইকিয়া হৈ আছে উলিয়াই পাছতে দেখো যে পাম্প নাইকিয়া হৈছে আৰু মানে পৰহি দিনা মোৰ চাইকেলখনৰ আগচকাটো ফুটি গ'ল গাইছ চকাটো ফুটি গ'ল যে এতিয়া পাম্প নৰখে এতিয়া খোজকাঢ়ি ৰ'দত কৰি নিবগৈ লাগিব তো এতিয়া ভিডিঅ' কৰি নাথাকো কামপুৰত যাওঁ আজি বজাৰ বাৰ আছে তো দেখাম বলক আজি বজাৰ পৰা দিছে কামপুৰ তো গাইছ এতিয়া সিও এয়া কিবা বজাৰ কৰি আছে তো মই এয়া কিবা কাপোৰ কানি ল'লো তো মই কিবা কাপোৰ কানি ল'লো আৰু বজাৰ তেনেকৈ মন ওপৰত সি এতিয়া কিবা বজাৰ চজাৰ কৰি আছে তাৰপিছত ঘৰত যাম আৰু এতিয়া এয়া চাওক Hey guys, good morning and welcome back to my new vlog. তো আপোনালোকে আজি উঠা মানে অলপ দেৰি হ'ল প্ৰায় এতিয়া 9টা মান বাজি গ'ল তো মানে এই কালি ৰাতি ভিডিঅ' এডিটিং কৰি আছিলোঁ তো আৰু কিবা কিবি কাম আছিলে গতিকে উঠা অলপ দেৰি হৈ গ'ল তো এতিয়া উঠিয়ে ডাইৰেক্ট মুখখন ধুই আহি ব্লগটোহে ষ্টাৰ্ট কৰিছোঁ তো এতিয়া মানে উঠিয়ে আকৌ এতিয়া কামপুৰত যাব লাগিব কিবা কাম আছে উঠিয়ে এতিয়া ভেজাল কামপুৰত কাম আছে যাব লাগিব তো এতিয়া ৰুটি চাহ খালোঁ খাই লৈ পেলাই কামপুৰত যাবলৈ কিয় যাব লাগিব সকলোখিনি কৈ আছোঁ চাই আহিব গাইছ মানে কি হ'ল জানেনে কামপুৰলৈ যাবলৈ ওলাই কৈ আহি পেলাই দেখো যে স্কুটিখনৰ আগচকাটো পাম্প নাইকিয়া হৈ আছে উলিয়াই পাছতে দেখো যে পাম্প নাইকিয়া হৈছে মানে কেমেৰা ধৰিব পাৰিছে নে নাই নাজানো কিন্তু মানে পাম্প নাইকিয়া হৈছে আৰু মানে পৰহি দিনা মোৰ চাইকেলখনৰ আগচকাটো ফুটি গ'ল তো এতিয়া মানে কামপুৰলৈ কেনেকৈ যাম আৰু এডাল চাওক যিডালহে ৰ'দ দিছে তো এতিয়া ভাটি পেলাই চাগে যাব লাগিব তেনেকুৱা বিশেষ একো কাম নাই তো মানে কিবা ভাটি পেলাই কামপুৰলৈ যাব লাগিব এতিয়া নাযাওঁ আৰু এতিয়া কি কওঁ দেখা দেখিম চাই থাকিব তো এতিয়া মানে ইয়াতে এনেই বহি গৈছিলোঁ তো মায়ে ভাত আনিলে তো এতিয়া ভাতকেইটা খালোঁ খাই পেলাই এতিয়া চাইকেলখনৰ লিক মাৰিব যাব লাগিব তো ৰ'দ চাওক যিহে দিছে যিহে ৰ'দ দিছে আৰু তো এই ৰ'দত যাব মজা তথাপিও মানে যাবতো লাগিব ন তো খাই লওঁ ভাতকেইটা তাৰপিছত দেখা যাব কি হয় চাই দিব তো এতিয়া ভাত খাই হৈ গ'ল ভাত কেইটামান টমকো দি দিওঁ দি পেলাই চাইকেলখনৰ লিক মাৰিব যাব লাগিব তাৰপিছত ক'ৰবাত যাম চাই দিব তো এতিয়া টমক ভাত কেইটামান দিলোঁ তাৰপিছত চাইকেলখনৰ লিক মাৰিব যাব লাগিব তো খাৰে খা এতিয়া এখন চাইকেলখনৰ লিক মাৰিব যাব লাগিব চকা সিদিনাখন আহি থাকোঁতে ঘপককৈ ফুটি গ'ল এতিয়া এখনত লিক মাৰিব যাব লাগিব তাৰপিছত আকৌ ভাটিবেলা ক'ৰবাত যেতিয়া ওলাই যাওঁ দেখা থাকিম চাই থাকিব তো এতিয়া লিক মাৰিব যাম আৰু দক তো এয়া যাওঁ আৰু দক এখন লৈ এডাল যিডালহে ৰ'দ দিছে যাবই মন যোৱা নাই তো যাওঁ আৰু দক তাৰপিছত আকৌ ভাটি পেলাই ওলাই যাব লাগিব যে সেইকাৰণে এতিয়া সোনকালে গৈ পেলাই লিকটো মাৰি আনোগৈ তো গাইছ চকাটো ফুটি গ'ল যে এতিয়া পাম্প নৰখে এতিয়া খোজকাঢ়ি ৰ'দত কৰি নিবগৈ লাগিব তো এতিয়া ভিডিঅ' কৰি নাথাকো আৰু পিছত ওলাই গ'লে দেখাম আৰু গাইছ এতিয়া লিক মাৰিবলৈ আহি আছিলে এই পৰাগকো লৈ লৈছোঁ অকলে বেয়া লাগে যে সেইকাৰণে আকৌ লৈ লৈছোঁ তাৰপিছত লিক মাৰি পেলাই ক'ৰবাত যাব লাগিব তাৰপিছত দেখা থাকিম চাই থাকিব তো এতিয়া গৈ থকা দেখি ৰ'দখনত ভিডিঅ' নকৰোঁ তো চাই থাকিব গৈ লিকটো মাৰি লওঁগৈ ফাৰ্ষ্ট তো গাইছ এতিয়া চাইকেলত লিক মাৰি কৰি আনি লওঁগৈ এতিয়া পৰাগে কিবা বজাৰ কৰি তাৰপিছত মোৰ বহী এখন আনিবলগীয়া আছে তো এতিয়া কামপুৰত যাওঁ আজি বজাৰ বাৰ আছে তো দেখাম বলক আজি বজাৰ পৰা দিছে কামপুৰ চাই থাকক কামপুৰত লগ পাম দিয়ক তো গাইছ চাওক কামপুৰ পাই গ'লোহি তো এতিয়া কিবা কিবি বজাৰ কৰোঁগৈ তো গাইছ এতিয়া বজাৰ পাই গ'লোহি তো এতিয়া বজাৰ কৰিব তো এতিয়া কিবা কাপোৰ কানি কিবা পেণ্ট চেণ্ট কিবা কিবি লৈছে কাপোৰ কানি তাৰপিছত বজাৰ কৰিম আৰু তাৰপিছত বজাৰ দিছোঁ অলপ দেখাম চাই আহিব তো গাইছ এতিয়া সিও এয়া কিবা বজাৰ কৰি আছে তো মই এয়া কিবা কাপোৰ কানি ল'লোঁ তো মই কিবা কাপোৰ কানি ল'লোঁ আৰু বজাৰ তেনেকৈ মন ওপৰত সি এতিয়া কিবা বজাৰ চজাৰ কৰি আছে তাৰপিছত ঘৰত যাম আৰু এতিয়া এয়া চাওক তো গাইছ এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল তো এতিয়া ঘৰত যাওঁ আৰু তো গাইছ এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল ঘৰত যাওঁ তো একচুৱেলি মানে বজাৰ কৰিব সি আহিছিলে মই অহা নাছিলোঁ তাৰ লগত এনেই আহিছিলোঁ তো সি কাপোৰ কানি কিবা লৈছিলে যে গতিকে মোৰ হাফ পেণ্ট এটা স্পৰ্টিং এটা তাৰপিছত আৰু বহী এখনে ল'লোঁ এনেই তো এতিয়া ঘৰত যাওঁ আৰু দিয়ক এতিয়া ঘৰত যাওঁ তো এই গাইছ আছিলে ইমানে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো অন্য এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই বাই জয় অসম